কিন্তু মই কাম কৰি থকাৰ মাজত হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৱে? আজি মই ব্লগছৰ নতুন এটি ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। গৰমে মানুহক জুৰুলা কৰি দিছে। চবফালে একেই চাগে ন? আপোনালোকৰ ফালেও চাগে একেই গৰম পৰিছে। ইমানেই গৰম পৰিছে আৰু ৰাতিপুৱাৰ পৰা যে ৰ'দজাক ইমান বেছিকৈ ওলাব ধৰিছে আৰু আবেলি 4-5টালৈকে একেজাক ৰ'দতে থাকে বুলি ক'লেও বেয়া নহয়। বেছি গৰম পৰিছে। এইটো চাগে চব মাইকী মানুহৰ খোপা চাগে ন? ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে চাগে এনেকুৱা এটা খোপা চবৰে মূৰত থাকে, যেনেকৈ আজি মোৰ মূৰতো আছে। মোৰ মূৰত আজি বুলি নহয়, মোৰ মূৰত সদায় থাকে এইটো খোপা। গৰমে মানুহক জুৰুলা কৰি দিছে, কিন্তু উপায়টো নাই। জীৱনটোতো এনেকৈ পাৰ কৰিব লাগিব, যদি কেতিয়াবা গৰম কেতিয়াবা ঠাণ্ডা, উপায় নাইকিয়া হৈছে গৰমত। গৰমত যিমান পাৰে ন এনেকুৱা জুলীয়া জাতীয় বস্তুবোৰ খাই থাকিব লাগে। চৰ্বত, পানীটোতো বহুতেই খাই থাকিব লাগে, লগতে নেমু চৰ্বত এইবোৰ যিমান পাৰে খাই থাকিব লাগে। মই সেইকাৰণে নেমু চৰ্বত অকণমান বনাই লৈছোঁ। মই গোটেই দিনটোত 4-5 বাৰ নেমু চৰ্বত খাওঁ বুলি ক'লেও বেয়া নহয়, কিন্তু মই চেনিৰ পৰিমাণটো ইমান বেছি নিদিওঁ। প্ৰায় মই চেনি নোহোৱাকৈ খাওঁ, নিমখ অকণমান দি পেলাই খাওঁ। অকণমান নিমখ দিওঁ, বেছিও নহয়। আৰু মাজে সময়ে যদিও চেনি দিওঁ, কিন্তু একদম কম পৰিমাণতহে দিওঁ, কাৰণ চেনিটো ইমান খোৱাও ভাল নহয়। সেইকাৰণে মই মিঠাটো যিমান পাৰোঁ কমাই খাওঁ। মোৰ চৰ্বত ৰেডি হৈ গ'ল, এতিয়া খাই লওঁ। চৰ্বত খাই খাই দুইজনীৰ মাজত ইমানেই কথা হৈছে। দুইজনী মানে মই আৰু শাহু মা দেই। কিনো কথা পাতি আছিলোঁ জানো দুইজনী, কিন্তু কিবা জমনি কথাই ওলাইছিলে। পূৰা কথাত বিজি দুইজনী, আৰু লগতে চৰ্বতো খোৱা হৈছে। এনেদৰে দুইজনী কথা পাতি পাতি চৰ্বতখনো শেষ কৰি ল'লোঁ। এতিয়া আকৌ কামত লাগিব হ'বই নহয়। বতৰটো চাওকচোন, কিমান বেছি ৰ'দ দিছে বাপৰে। সেইকাৰণে ভাবিলোঁ আজি ঔটেঙা দাইলকে বনাম, খায়ো ভাল লাগে ন? তেওঁ লগতে সৰু মাছ অলপো লৈ ল'লে, আৰু শাহুমাই পটাপট বাছি দিলে মাছকেইটা। এতিয়া পাকঘৰলৈ আহি প্ৰথমতে দাইলকণ পাতি লৈছোঁ। আৰু চাবচোন, দাইলত ঔটেঙাকণ দি দিলে দাইলকণৰ সোৱাদেই বেলেগ হৈ যায় খাবলৈ। দাইলকণ বনাই ল'লোঁ, এতিয়া বোলো অলপ নিজৰ যতন লওঁ। ইমান ঠাণ্ডা লাগিছে। যিমান গৰম পৰিলেতো আমি পাকঘৰৰ কাম কৰিবই লাগিব ন মাইকী মানুহবোৰে, উপায়োতো নাই। আৰু পাকঘৰত চাবচোন, গেছৰ ভাপটো ইমান মুখত লাগে। মই কাম কৰি আছোঁ পাকঘৰত, আৰু মাজে মাজে আহি নিজৰ যতন ল'ম বুলি ভাবিছোঁ। সদায় এনেকৈ থাকিয়ে যায়, কিন্তু মই কাম কৰি থকাৰ মাজত এনেকৈ মুখত মাজে সময়ে বৰফ লগাই থাকোঁ। বৰফ লগাই থাকিলে কি হয়, গৰমত আমাৰ স্কিনটো বহুত বেছি অইলি হৈ যায়, যাৰ ফলত পিম্পলছ উঠিবলৈ ষ্টাৰ্ট কৰি দিয়ে। পিম্পলছ উঠিবলৈ যেতিয়া আৰম্ভ হৈ যায়, সেই পিম্পলছটো নকমাই হয়। মোৰ সেইটো প্ৰব্লেম বহুত বেছি আছে। মোৰ অলপ ভইচটো ইফাল সিফাল হ'ব পাৰে কাৰণ মোৰ মুখত বৰফৰ পানী সোমাই গৈছে। সেইকাৰণে যিমান আমি বৰফ লগাই থাকিম, সেই ঠাণ্ডা ভাৱটো পালে পিম্পলছটো নুঠে মুখত। মই এইফালে দুপৰীয়া ভাততো লাগি আছোঁ, আৰু তাৰ মাজত ভাবিলোঁ অকণমান মুখত বৰফ লগাই লওঁ। চকুত অকণমান এনেকৈ বৰফ দি থ'লে ইমান আৰাম লাগে ন চকুকেইটা। গৰমত যে বহুত মানুহবোৰ অৱস্থা বেয়া হৈ গৈছে দেই, কিন্তু উপায়োতো নাই। গৰম ঠাণ্ডা মাজেৰে জীৱনটো পাৰ কৰিব লাগিব, হয়নে নহয়? গৰমত এনেকৈ মাজে মাজে মুখত বৰফ দি এনেকৈ চাবচোন, বহুত আৰাম লাগে। মই এইটো সদায় কৰোঁ বুলি ক'লেও বেয়া নহয়। কেতিয়াবা এনেকৈ মাজত কৰোঁ, কামৰ মাজত কৰোঁ, বেছি গৰম উঠিলে, আৰু নহ'লে গা ধোৱা আগত কৰি লওঁ। এয়া দেখিছে থ্ৰেডিং একদম
আজি কৰিম কালি কৰিম বুলি যে থাকি যায় চব কাম কৰিবলৈ হয় কিন্তু থ্ৰেডিংটো কৰিবলৈ নহয় আজি কৈছোঁ মানুহজনক মই আজি যেনেকৈ হ'লেও থ্ৰেডিংটো কৰিহে আহিম কিমান যে হৈ গৈছে আৰু ইমান বেয়া দেখাই চাবচোন মোৰ বাৰু ইমান বেছিকৈ ধৰিব নোৱাৰি দেই গজাৰ পিছতো বহুত বেছিও একদম বহুত বেছিকৈ হৈ নাযায় কিন্তু তেতিয়াও নিজেতো ধৰিব পাৰোঁ অলপ মানে নিজেও মনৰ সন্তুষ্টি বুলি কথা এটা আছে নহয় সেইকাৰণে আজি মই কৈছোঁ যেনেকৈ হ'লেও আজি থ্ৰেডিংটো কৰিবই লাগিব এইটো চাগে চবৰ লগতে হয় ন চব কৰিবলৈ হয় কিন্তু থ্ৰেডিংটো আজি কৰিম কালি কৰিমকৈ যে থাকি যায় অলপ দেৰি ফেনখনৰ ওচৰত বহি দিলোঁ মুখত আইচো লগাই ল'লোঁ ইমান বেছি আৰাম লাগিছে কিন্তু এনেকৈ দুটা আৰামত বহি থাকিলে নহ'ব পাকঘৰত আধা ভাত কৰি থৈ দুপৰীয়া সাঁজটো যোগাৰ কৰিয়ে আছোঁ ফেনখনৰ ওচৰত বহি থাকিলে যে বহি থাকিব মন যায় ন কিন্তু বহি থাকিলেতো নহ'ব যাওঁ বাকী যিমানখিনি কাম বাকী আছে কৰি আহি আকৌ লগ পাই আছোঁ আপোনালোকক A few moments later. দুপৰীয়া থালিখনত ঔটেঙা দাইলৰ লগত মাছৰ চৰচৰী আলু পিটিকা মাছ ফ্ৰাই চব বনাই ল'লোঁ কেতিয়াবা চাবচোন যিমান গৰম দিলেও বনাই ভাল লাগে ন লগত তিয়ঁহ আৰু বিটো কাটি ল'লোঁ আজৰি হৈ মেলি পাৰ্লাৰত আহি গ'লোঁ আজি কিন্তু কোৱা মতে কাম কৰিলোঁ মই কি আৰামত চকীখনত বহি দিছোঁ আৰু এই মনিকা নামৰ মৰম লগা ভণ্টিগৰাকীয়ে মোক ধুনীয়াকৈ থ্ৰেডিং কৰি দিছে এতিয়া ঘৰলৈ যাওঁ দেই গধূলি হ'ব হ'ল নহয় পাৰ্লাৰৰ পৰা অহাৰ পিছত সন্ধিয়াই হ'ল আৰু চাবচোন সদায় সদায় যে হোটেলৰ নাস্তা বা কিবা এইবোৰ মানে কিনি খাবলৈ মন নাযায় ন মই বাৰু হোটেলৰ বস্তু নাখাওঁ বুলি নকওঁ মিছা কথাটো মই খাওঁ বাৰু দেই কেতিয়াবা মেগী খাওঁ কেতিয়াবা হোটেলৰ বস্তুৱে কিনি খাওঁ কিন্তু পৰাপক্ষত যিমান পাৰোঁ বনাই খাবলৈ চেষ্টা কৰোঁ সেইকাৰণে আজিও মন গ'ল বনাই খাবলৈ ব'লক এটা ৰেচিপি ট্ৰাই কৰোঁ মই বইল আলু ইয়াত দি লৈছোঁ এই আলু মই আগতে বইল কৰি থৈছিলোঁ প্ৰথম দি লৈছোঁ আপোনালোকে চাগে থাম্বনেইল চাই গম পালেই কি বনাব লৈছোঁ ব'লকচোন চাই যাওক এতিয়া বইল আলুখিনিৰ ওপৰত পিঁয়াজ দি দিছোঁ এতিয়া তাৰ ওপৰত ধনিয়া দি দিছোঁ এতিয়া তাৰ ওপৰত পনীৰ দি লওঁ আৰু চাবচোন এনেকৈ বনাই মেলি খাই ভাল লাগে ন পিছে আজি মানে ৰেচিপিটো কেনেকুৱা হয় খাবলৈতো মই নাজানো কিন্তু বনাবলৈ ট্ৰাই কৰিছোঁ এতিয়া মই প্ৰথম মানে অলপ হালধি দি লৈছোঁ এই গোটেই মছলাখিনি কিন্তু মই চব নিজৰ আন্দাজমতে দিছোঁ দেই আপোনালোকেও যদি কেতিয়াবা এইটো ৰেচিপি ট্ৰাই কৰে তেতিয়া গোটেইখিনি নিজৰ আন্দাজমতে দিব এতিয়া অলপ মিট মছলা দিছোঁ এতিয়া তাৰ ওপৰত অকণমান জলকীয়া গুড়ি দিছোঁ এইটো জলকীয়া গুড়িটো কিন্তু জ্বলা নহয় দেই ৰংটোৰ কাৰণে দিছোঁ আৰু এতিয়া ধনিয়া পাউডাৰ দিলোঁ মই আকৌ এবাৰ কৈছোঁ দেই গোটেই মিশ্ৰণখিনি মই মোৰ আন্দাজমতেই দিছোঁ যিমানখিনি আন্দাজ লাগে মোৰ পৰিয়ালটোৱে খাব পাৰে মই তেনেকৈহে দিছোঁ আৰু একেবাৰে লাষ্টত নিমখ দি দিছোঁ নিমখটো মই আন্দাজমতে দিছোঁ আমাৰ ঘৰত যে সন্ধিয়া অকণমান চাহৰ লগত মানে প্ৰায় মানে এনেকুৱা হ'লে হেভিকৈ নাস্তাটো খোৱা হয় কাৰণ ৰাতিৰ ভাত যিহেতু আমি অকণমান দেৰিকৈ খাওঁ 10টা বজাৰ পিছতে খোৱা হয় ৰাতিৰ ভাতটো মাজে মাজে চাগে আপোনালোকে মোক কাঁহী বাতি চাউনো শুনি থাকিব পাৰে দেই উপায় নাই পাকঘৰত আছোঁ যিহেতু কাঁহী বাতি মাত ওলাবই এতিয়া গোটেই মিশ্ৰণখিনি মই চামুচ এখনেৰে ভালদৰে মিক্স কৰি লৈছোঁ এয়া মোৰ গোটেইখিনি মিক্স কৰা হৈ গ'ল অলপ অলপ যেতিয়া বনোৱা হৈ যায় ন কেতিয়া খাওঁ এনেকুৱা লাগি থাকে ন মোৰ এতিয়া এনেকুৱাই লাগি আছে চবকে কেতিয়াকৈ দিওঁ টেষ্ট কৰাওঁ আৰু চবে ভাল হৈছে কয় নে বেয়া হৈছে কওঁ চাই লওঁ আৰু এটা বস্তু দিব থাকিয়ে গ'ল নহয় মোৰ এতিয়াহে মনত পৰিছে ৰ'ব দেখাই আছোঁ এইটো দিব পাহৰিছিলোঁ নহয় চিজটো আগতে দিব লাগে হা কিন্তু মই পাহৰি থাকিলোঁ এইটো মিক্স কৰি আগতে দিব লাগে মই পাহৰি থাকিলোঁ কাৰণে এতিয়া দি দিছোঁ পিছত দিলোঁ একো নাই এতিয়া মই পিছত যে দিছোঁ পিছত দি পেলাই গোটেই মিশ্ৰণখিনি ভালকৈ আকৌ এবাৰ মিক্স কৰি দিম বাকীকেইটকা এনেকৈ হাতেৰে দি দিছোঁ চিজটো একচুৱেলি আগত দিব লাগিছিলে
কিন্তু মই যিহেতু পাহৰি থাকিলোঁ সেইকাৰণে একদম লাষ্টত দি দিছোঁ। আকৌ এবাৰ সেইকাৰণে মিক্স কৰি দিছোঁ গোটেই মিশ্ৰণখিনি। ব'লক এতিয়া বাকীখিনি বনাওঁ। এয়া ব্ৰেডখন লৈ ল'লোঁ, ব্ৰেডখন অকণমান পানীত ডুবাই লৈছোঁ। বহুত বেছিকৈ ডুবাই নিদিব দেই, কাৰণ ব্ৰেডে বহুত পানী মানে শুহি লয় ন, বেছি ডুবাই দিলে ব্ৰেডখন ভাগি থাকিব। সেইকাৰণে মই অকণমান ডুবাই ল'লোঁ, দেখিলে ন, অকণমান ডুবাই ল'লোঁ। এতিয়া হাতে অলপ পানীখিনি এনেকৈ টুকি দিছোঁ। এই যে মিশ্ৰণখিনি বনাইছিলোঁ, এতিয়া ইয়াৰ পৰা অকণমান ব্ৰেডত দি দিছোঁ। এতিয়া ইয়াৰ ওপৰত এইডোখৰ চাওক না, ভাঙি থাকিলে আনোতে আৰু গৰমত মানে পটককৈ গলি গৈছে। আকৌ ইয়াৰ ওপৰত অকণমান চীজ দি দিছোঁ, হৈ গ'ল। এতিয়া এইটো এনেকৈ ধুনীয়াকৈ গোটেই মিশ্ৰণখিনি ব্ৰেডখনে মানে কভাৰ কৰি দিছোঁ। এতিয়া ধুনীয়াকৈ ব্ৰেডখনে গোটেই মিশ্ৰণখিনি গোলকৈ বনাই ল'লোঁ। এয়া চাওক, মই ধুনীয়াকৈ গোটেইটো গোল কৰি ল'লোঁ। ধুনীয়াকৈ মানে চপটো বনাই ল'লোঁ চব। এতিয়া বাকীকেইটাও তেনেকৈ বনাই লওঁ। এতিয়া মই চপকেইটা বনাই ল'লোঁ। এইটো দেখিছে মাজতো অকণমান ডাঙৰ হৈ গ'ল। তাৰপিছত বাকীকেইটা গোটেইকেইটা সমান চাইজ হৈছে, মাজতো অকণমান ডাঙৰ হৈ গ'ল। পিছে মই ইয়াৰ নামটো ক'ব থাকিয়ে গ'ল নহয়। এইটো আজি মই বনাইছোঁ চীজ ব্ৰেড চপ। এইটো পিছে আৰু বেলেগ কিবা নামো চাগে থাকিব পাৰে দেই, মই নাজানো। বেলেগ কিবা নাম থাকে যদি আপোনালোকে মোক কমেণ্ট ছেকশ্যনত ক'বচোন হা, তেতিয়া ময়ো শিকি যাম। হৈ গ'ল এইকেইটা হাতেৰে বনাই। ব'লক এতিয়া এইকেইটা কেৰাহীত ফ্ৰাই কৰোঁ। এতিয়া ইয়াত অলপ তেল দি লৈছোঁ। অলপ নহয় বাৰু, অকণমান তেলটো দিব লাগিব, যাতে চপকেইটা অলপ ডুব খোৱাকৈ যাতে ভাজ খায়। অলপ সেইকাৰণে তেলটো দিব লাগে দেই। তেলটো অকণমান গৰম হ'ব দিব, নহ'লে কি হয় তেলৰ গোন্ধ এটা আহে। কেঁচা তেলখিনিতে দি দিলে তেলৰ গোন্ধ এটা আহে। সেইকাৰণে তেলটো অকণমান গৰম হ'বলৈ দিব। তাৰপিছত মই এতিয়া গোটেই চপখিনি তাত এতিয়া ফ্ৰাই কৰিম। মই যে তেলখিনি গৰম হ'ল নে নাই এনেকৈ মই সদায় হাতেৰে চাই থাকোঁ। কেমেৰাত দেখাত চাগে হাতখন বহুত একদম কেৰাহীখনৰ ওচৰত দিয়া নিচিনা লাগিছে ন, কিন্তু মই এনেই ওপৰৰ পৰাই মানে তাপটো চাই থাকোঁ গৰম হ'ল নে নাই। মই যে প্ৰথম বনাইছিলোঁ ডাঙৰকৈ, সেইটোকে প্ৰথম দিলোঁ। এয়া চব গৰম তেলত দিয়াৰ কাৰণে একদম তেলখিনিত ধুনীয়াকৈ উপঙি গৈছে, আৰু তেলখিনি লাহে লাহে এতিয়া ফুটিব ধৰিছে। এতিয়া বাকীকেইটাও এনেকৈ লগতে দি দিওঁ। কিন্তু এই তেলত কিন্তু লাহে লাহে দিব দেই, নহ'লে তেলটো বহুত গৰম কৰি দিয়া হয় ন, পটককৈ তেলত জোৰছে দি দিলে কি হয় মানে গাত আহি পৰি যাব পাৰে। মই একদম যিমান পাৰোঁ লাহেকৈ দিছোঁ। আৰু চাবচোন, যিমানেই লাগিলে হোটেলত কিবা কিনি নাখাওক, কিন্তু ঘৰত নিজ হাতেৰে বনাই চবকে খুৱাই নিজেও খাই কিবা এটা ভাল লাগে ন। মই এনেকৈ নিজে হাতেৰে বনোৱা বস্তুবোৰ লাগিলে কেতিয়াবা নিমখ বেছি কম হৈ যাব পাৰে, তাত একো কথা নাই, কিন্তু নিজে মানে হাতেৰে বনাই মেলি খুৱাই আৰু খাই ভাল লাগে ন। বহুত বেছি ব্ৰাউন কালাৰটোলৈকে যদি আমি ৰখি থাকোঁ ন, তেতিয়া জ্বলি যোৱাৰ চান্সটো বেছি থাকে। চামুচত লাগি লাগি গৈছে দেখিছে। আৰু লগতে মই এখন সৰু চামুচো ব্যৱহাৰ কৰিছোঁ। কিন্তু আপোনালোকে খালি লুটিয়াওঁতে অলপ সাৱধান হ'ব দেই। মই সেইকাৰণে লগত এখন সৰু চামুচো ব্যৱহাৰ কৰি লৈছোঁ। গোটেইকেইটা লাইট ব্ৰাউন হৈ গৈছে চব, একদম লাইট ব্ৰাউন গোটেইকেইটা হৈ গৈছে। তাৰপিছত মই লাহেকৈ লুটিয়াই দিলোঁ। এতিয়া ইটো ছাইড ভালকৈ সিজক। এয়া চব মোৰ গোটেইকেইটা ধুনীয়াকৈ সিজি গ'ল, আৰু কালাৰটো চাওকচোন ইমান ধুনীয়া হৈ গ'ল, পূৰা একদম ডাৰ্ক ব্ৰাউন হৈ গ'ল কালাৰটো। এতিয়া মই এটা এটাকৈ নমাই লওঁ দেই। ধুনীয়াকৈ সিজি গ'ল চব। এই ডাঙৰটো দেখিছে, ডাঙৰটো সিজিবলৈ অকণমান টাইম লাগিলে খালি, বাকীকেইটা পটাপট সিজিলে বাৰু।
এতিয়া প্লেটখন ধুনীয়াকৈ সজাই লওঁ কিবা এটা বস্তু বনোৱাৰ পিছত সজাই মেলি ফটো এখন নমৰালৈকে জানো শান্তি লাগে সেইকাৰণে প্ৰথম ফটো এখন মাৰি লওঁ তাৰপিছত চবকে খাবলৈ দিওঁ এইখিনি মাজত মই অলপ চচ লৈ ল'লোঁ হৈ গ'ল প্লেটখন ৰেডি কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব হা আৰু যদি আপোনালোকে এইটো ৰেচিপি ট্ৰাই কৰে বনাই ভাল লাগিলে আৰু যদি খায়ো ভাল লাগিলে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা পালে খাই আৰু যদি মোৰ চেনেলটোত আপোনালোক নতুন হয় তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ দেই পুনৰ এটা নতুন ভিডিঅ'তে আকৌ লগ পাম বাই বাই